Hello guys, welcome to my YouTube channel PRANAB KHANIKOR vlogs লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকলৈ এটা নতুন ভিডিও লৈ আহিছো। মোৰ 3 নম্বৰ ব্লগটো লৈ কিনে আহিছো। আজি এটা বহুত ধুনীয়া জায়গা আপোনালোকক দেখাবৰ কাৰণে গৈ আছো। মই আছো বৰ্তমান লখিমপুৰ বিহপুৰিয়াৰ। আৰু বিহপুৰিয়াৰ এনেকুৱা বহুত জায়গা আছে। যদি আপোনালোকে আগৰ ভিডিওটো চোৱা নাই মাধৱদেৱৰ জন্মস্থান এই ভিডিওটো চাব। আজি এটা আন এডোখৰ জায়গাত আপোনালোকক দেখাবৰ কাৰণে গৈ আছো। বিহপুৰিয়া এটা বহুত ধুনীয়া জায়গা য'ৰ পৰা বহুত দূৰৰ পৰা মানুহ আহে। আজি ময়ো আপোনালোকক সেই জায়গাডোখৰলৈ লৈ গৈ আছো। ভিডিওটো স্কিপ কৰি নিদিব, শেষলৈকে চাই থাকিব আৰু ময়ো এনজয়মেণ্ট কৰিম, আপোনালোককো এনজয়মেণ্ট কৰিব লাগিব, আপোনালোকো এনজয়মেণ্ট কৰিব লাগিব। ঠিক আছে না? হেলমেট পিন্ধি পুৰা টপা হৈ গৈছোঁ। যি কি নহওক বলক আমি যাওঁ, ভিডিওটো ষ্টাৰ্ট কৰোঁ। হেলমেট পিন্ধি লৈছোঁ, বেগ কৰি আপোনালোকক দেখাম। অকণমান গাঁৱলীয়া পৰিৱেশ হয়, গাঁৱৰ মাজত আছে য'ত গৈ আছোঁ। তো গাঁৱলীয়া পৰিৱেশটো অকণমান দেখাম, চাই থাকিব আপোনালোকে। বুট লৈ আহিছিলোঁ, বান্দৰ ঢেৰ আছে, অলপ সহায় কৰি দিছে। বান্দৰ ঢেৰ আছে ইয়াতে, দেখিছেনে হাততে লৈ খাইছে। আমি প্ৰথম পাইছোঁ, ভয় লাগে। হাততে লৈ কিনে খাইছে। এয়া চব মুড়ি খাই নাই? মুড়ি খায়, বিস্কুট খায়। ভিতৰতো আছেনে চাগে? ভিতৰতো আছে। এতিয়া ইয়াতে কেইটামানহে আছে, ভিতৰত ইয়াতকৈ বেছি আছে। এনেকৈ যেনিমান তেনে খিচৰিটো হৈ আছে। মই সেয়াই নহয়, আৰু আধা কেজিমান লৈ আহিছোঁ। সেই আপোনাৰ ভিতৰত পাম নহয়? মই আহি পাইছিলোঁ সেই তাত গৈ। বহুত বেছি অনা নাছিলোঁ, আধা কেজি আনিছিলোঁ। পূৰা বান্দৰে হাতৰ পৰা লৈ খায়ে পেলালে। ভাবিছোঁ আৰু অলপ লৈ আহোঁ। তো তেওঁলোককতো দি সন্তুষ্ট কৰিব নোৱাৰি, হ'লেও যিমানটো পাৰোঁ অলপ লৈ আহোঁ আৰু অলপ চাই থাকিব ভিডিঅ'টো। ভিতৰলৈ যোৱাই নাই। অঁ তাকে বহুত পূৰা বান্দৰ ৰাস্তা পালেহি, হাতৰ পৰা কাঢ়ি ল'লে, ভিতৰলৈ আনিবলৈ নাপালোঁ। এইবাৰ বেগত ভৰাই লৈছোঁ দেই, পূৰা চাৰিওফালে বান্দৰ। আচলতে বেয়া লাগে, তেওঁলোকো খাবৰ কাৰণে যিখিনি অনুপাতে হ'ব লাগে সেইখিনি নাই। তেওঁলোকে গম পাইছে, মোৰ পিছে পিছে আহিছে তেওঁলোক, যে মই কিবা আনিছোঁ, সেইটো অনুমান হৈছে তেওঁলোকৰ। দেখাম আপোনালোকৰ পৰিৱেশটো। চাই থাকিব খালি। মই বৰ্তমান উপস্থিত হৈছোঁ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ থানত। আৰু আছে আপোনাৰ বিহপুৰিয়া, লখিমপুৰ জিলাৰ জাননী। জোতা চেণ্ডেল পিন্ধি থানৰ ভিতৰলৈ প্ৰৱেশ নিষেধ আছে। বাকী মই চাৰিওফালৰ পৰিৱেশটো দেখাই আছোঁ, দেখিছে?
অঁ ভালে কৰিলে মই আৰু আধা কেজি আনিলোঁ ৰাস্তাতে পূৰা থপুৰীয়া খাই পেলাল তাৰপিছত আকৌ এতিয়া মই বেগত ভৰাই আনিছোঁ ভিতৰখিনিক দিবৰ কাৰণে আৰু থানৰ ভিতৰত আহি গ'লোঁ খালি ভিতৰখন দেখুৱাৰ আগত মোৰ লগত খুৰা লগ পাইছোঁ নামঘৰীয়া দেউতাক লগ পাইছোঁ তো নামঘৰীয়া দেউতাৰ পৰা জানিম ইয়াৰ কি আপোনাৰ পুৰণাৰ কি নীতি নিয়ম আছে বা ইয়াৰ কি ইতিহাস আছে তাৰ বিষয়ে অকণমান জানিব বিচাৰিম খুৰা আপুনি কিমান দিনৰ পৰা থানত আছে মই আজি 15 চনৰ পৰাই আছোঁ 15 চনৰ পৰা আছে তাৰ আগত পৰাইতো বহুত পুৰণা আমি স্থানীয় হয় হয় তো ইয়াৰ অকণমান ইতিহাসৰ বিষয়ে অকণমান জানিব বিচাৰিম অনিৰুদ্ধ দেৱৰ বিষয়ে ঠিক আছে আমাৰ গুৰুজনা 1553 চনত আৱিৰ্ভাৱ হৈছিল আৰু 1626 খ্ৰীষ্টাব্দত তেওঁৰ দেহা অৱসান ঘটাইছিল তাৰ মাজৰ কালচোৱাতে প্ৰভুৱে গোপালদেৱৰ ওচৰত গুৰুজ্ঞান লাভ কৰি অসমৰ চুকে কোণে থকা ভক্তসকলক সুপৰিচালনাৰে একোখনত সমাজ পৰিচালনা হোৱাকৈ ঈশ্বৰত মতিপন্ন কৰোৱা মহাপুৰুষ শ্ৰী অনিৰুদ্ধ গুৰুজনাই আজি তেওঁৰ গুঞ্জক গৌৰৱৰ কথা আমাক সীমনা দিব পৰা সাধ্য নাই গতিকে অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলে প্ৰভুজনাৰ আৰু আমাৰ যিসকল উপৰোক্ত পুৰুষসকল আমাৰ ককা দেউতাহঁতে যি ধৰণে প্ৰভুৰ গুণ মহিমাৰ কথা আমাৰ সমাজত জনাই থৈ গৈছিল সঁচাই প্ৰভুৰ সীমনাহীন মহিমাৰ গুৰুজনা সেয়েহে আজি আমি সাধ্য নাই প্ৰভুৰ কি মায়াৰ মহিমা দূৰ দীপান্তৰ পৰা অহা ভক্তসকলে যি মনৰ মানে ভাৱ ভৰসা থাকে সেই ভাৱ ভৰসাবিলাক কেতিয়াবা কাৰোবাৰ পূৰ্ণ হৈছে পূৰ্ণ হোৱাৰ বাবে ভক্তসকলে আহি আমাৰ এই পবিত্ৰ ভূমিত শৰাই সঁফুৰা দি তেওঁলোকৰ মনৰ কথা আমাৰ আগত অৱগত কৰে যে মই আমুক কাৰণটো চাকৰি এটা পাবৰ বাবে মই আশা কৰি প্ৰভুৰ ওচৰলৈ এগছি বন্তিয়াৰ এখনি শৰাই আগবঢ়াইছিলোঁ আজি মোৰ চাকৰি হৈছে গতিকে মই শৰাই আজি অৰ্পণ কৰিছোঁ কোনোবাই সন্তান বিচাৰিছিল সেই সন্তানো লাভ কৰিছে সেই সন্তানক আগলি কলাপতত বহুৱাই প্ৰভুৰ অদৃশ্যজনৰ ওচৰত অৰ্পণ কৰি আমাৰ আগত স্বীকাৰ কৰিছে ঠিক তেনেধৰণে প্ৰভুৰ মহিমাৰ কথা আমি সীমা দিব পৰা সাধ্য নাই হয় বাকী ইয়াতে পুৰণাৰ যিবিলাক সামগ্ৰী হয় ইয়াত চাগে সংৰক্ষণ কৰি ৰখা হৈছে পুৰণা সামগ্ৰী গুৰুজনাৰ আমাৰ এই আধাখনা ৰৈ গ'ল এই এটা পাহাৰ সদৃশ পুখুৰী আছে সেই পুখুৰীটো আমাৰ ইতিহাস সেইটো চাব পৰা যায়নে যাব খৰিটো আমাৰ ইয়াৰ পৰাই দেখি আছে এইটো পাহাৰ নিচিনা যে হৈ আছে সেই তেনেকুৱা ধৰণৰ 3টা ঢাপ আছে এটা ঢাপ আমাৰ দিক্ৰং নদীয়ে সহায় নিয়া চিন আছে আৰু সেই দিক্ৰং নদী প্ৰভুৰ অনুৰোধত দিক্ৰং বাবাই এৰি থৈ আজি সেই নদী মৰ্ণয় হৈ ৰৈ আছে আৰু সেই নদী বেলেগ এফালে ঢাল লৈ আমাৰ এই পবিত্ৰ ভূমিৰ শান্তি স্থাপন কৰাইছিল মহাপুৰুষ গুৰুজনাৰ আশীৰ্বাদ আৰু তেওঁৰ মহিমাৰে বাকী ইয়াতে অনিৰুদ্ধদেৱ ইয়াতে আছিলে নে তাৰ জন্ম হৈছিল ঢলপুৰ বালিকুঞ্চি নামৰ এডোখৰ ঠাইত এতিয়াও আছে সেই ঠাইডোখৰ সেয়া আমাৰ বৰ্তমান বালিকুঞ্চি সত্ৰৰ সত্ৰাধিকাৰ আছে তেওঁৰ নাম আমাৰ ৰামচন্দ্ৰ দেৱ গোস্বামী আৰু তেওঁ ঈশ্বৰৰ নাম সদানন্দ দেৱ গোস্বামী এতিয়াও তেওঁৰ মানে ঠাইতেই তেখেতে অধিকাৰ ভাৰ লৈ এতিয়াও বালিকুঞ্চি সত্ৰ ৰক্ষা কৰি আছে আৰু এই নাহৰাতি থান 500 জোপা চাৰিওফালে আৰু লাইন কৰি ৰুই শাৰী শাৰীকৈ ৰুই চাৰিআতিত চাৰিওফালে ৰুই লৈছিল সেইবাবেই নাহৰাতি থান সত্ৰ হিচাপে
নামাকৰণ হৈ আছে। মানে 500 জোপা আপোনাৰ নাহৰ গছেই আছে। 500 জোপা নাহৰ গছেই আছে। বহুত ভাল কথা আজি জানিব পাৰিলোঁ। নামঘৰীয়া দেউতালৈ বহুত ধন্যবাদ জনালোঁ আমাক ইয়াৰ বিষয়ে অৱগত কৰা, কাৰণ মই শিৱসাগৰ ল'ৰা হয় আৰু লখিমপুৰত আহি পেলাই ইয়াৰ বিষয়ে অকণমান জানিবৰ কাৰণে হাবিয়াস হ'ল আৰু আপোনালোককো জনাব মন গ'ল। ব'লক আমি ভিতৰভাগ চাওঁ আৰু বহুত কথা দেউতাৰ পৰা জানিম। সঁচাকৈ চাওকচোন, পূৰা চাৰিওফালটো নাহৰ গছে ভৰি আছে। 500 জোপা গছ মই আপোনালোকক বেক কৰি পেলাই দেখাব গৈ আছোঁ। মই দেখাব চেষ্টা কৰিছোঁ। সঁচাকৈ চাৰিওফালে নাহৰ গছেই আৰু পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া। যিমান গৰম দিন হ'লেও ইয়াত গৰম অনুভৱ নহয়, কাৰণ গোটেই চাৰিওফালটোৰ 500 জোপাৰ এতিয়াতো বেছি হ'ল, কাৰণ আগত 500 জোপা ৰোৱা হৈছিলে, এতিয়াতো পুলি পোখা তাৰ পৰা হৈছে, কাৰণ দেখিলে গম পোৱা যায় যে 500তকৈ বেছি আছে। চব কিমান ধুনীয়া পৰিৱেশটো, আৰু ভিতৰলৈ গৈ আছোঁ। বিস্কুট অনা হৈছিলে, বুট খাইটো শেষ কৰিলে, দিম তেওঁলোকক অকণমান বিস্কুট দি লওঁ। সেইটো ইয়াতে পেলাই দিলোঁ নহয়, চব খোৱালি আহিছে। ঠিক আছে। নামঘৰীয়া দেউতাই সকলোবিলাক দেখাব আজি। আমাৰ প্ৰথম নামঘৰ হয়, যদুমণিদেৱৰ সমাধি ন? যদুমণিদেৱ কোন আছিলে? ইয়াৰ অনিৰুদ্ধদেৱৰ সমাধিও আছে ন? আপোনালোকক দেখাই আছোঁ ইয়াৰ বিষয়ে। এইটো পুখুৰী চাওক, ইয়াতে কাছ ওলাব অলপ পিছত, আপোনালোকক যদি সম্ভৱতঃ ওলায় তেতিয়া দেখাম। হয়, যাব পৰা হ'ব নহয়? এইভাগ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ সমাধি, য'ত তেওঁ শেষ মতলব অন্ত্যেষ্টিক্ৰিয়া কৰা হৈছিলে। আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। দেখিছে অনিৰুদ্ধদেৱৰ সমাধি। ইয়াতে তেওঁ সদায় চাকি জ্বলোৱা হয় ন? বন্তি ইয়াতে চাকি জ্বলোৱা হয়। ভাগ সমাধিস্থল বহুত ধুনীয়াকৈ ইয়াতে কৰি ৰখা হৈছে। হোৱাৰ বাবে তিনিভাগ নামঘৰ আমাৰ বনাই ৰখা হৈছে। ইয়াক কাছৰ মাতিছে, কাছৰ বিস্কুট দিছে, মোহন কানাই এয়া দেখিছে পূৰা আহিছে, বান্দৰ নামি গৈছে পুখুৰী। পুখুৰীত নামি গৈছে বান্দৰ। এপেকেট আছে বাৰু, এপেকেট আছে মোৰ ওচৰত, হ'ব। ওলাব চাগে পাছত ন? পাছত ওলাব, এতিয়া সেই মাছ ওলাই আছে বৰ্তমান। হয়, এই কাছতকৈ আগত মানে মাছ ওলাই, কাছৰ অলপ গহীন গম্ভীৰ ওলাই অহাটো। মোৰ বুট আছে এই প্ৰথম বেগটোত, আপুনি ছটিয়াই দিয়কচোন, বান্দৰখিনিয়ে খাব। অকণমান খালি হেৰিকৈ মেলি দিব। দিয়া হৈছে। চবেই খাব পাৰে যে, বিস্কুট হ'লে থপিয়া থপি হয়, দুটামানে খাবলৈ পায়। এই দেখিছেনে?
আমাৰ লগত যুদ্ধ হৈ থাকে আৰু হয় তেওঁলোকৰ মিচিবা মাত্ৰ আৰু তেওঁলোকৰ মিচিলে মানে অন্য একো লগতে লাগি আহিছে তাৰ লগত চাহ খাব মাতিছে চাহ খাই লওঁ চাহত কিবা কিবি নেপেলাবি তহঁতে আঁতৰ সেইটো মোৰ হাত মাৰি দিছোঁ নাই এই পলিথিনটো লৈ পেলাই যাগে কোনজনীয়ে যা তৎক্ষণাত লৈ লওঁ মই লৈ লওঁ মানে পোৱালি হাবি মলুৱা ন মাইকী হেৰি অঁ মাইকে নালাগে পোৱালিও তথাপিতো হয় বাকী চাৰিওফালে আপোনাৰ নাহৰ গছ দেখাইছে ভক্তবৃন্দ আহিলে ৰন্ধন কৰিব পৰা সেই ৰন্ধনশালে সেয়া ৰন্ধনশাল ন ৰন্ধনশাল আছে আৰু সিটো পাৰতো আছে হয় এইটো ভাগ মানে আপোনাৰ নামঘৰ এই ভাগ আমাৰ পুৰণা নামঘৰ আৰু হৈছে প্ৰথম দেখি অহা ভাগো পুৰণা মাজৰ ভাগ নতুন হয় অঁ ভক্তৰ যেতিয়া সমাগম বেছি হৈ যায় হয় সেই মুহূৰ্তত নামঘৰে মানে যোৱাব পৰা নাযায় হয় হয় ভক্তসকলে নিজে নিজে সন্তোষ হৈ বছৰ বনৰ তলে তলে শাস্ত্ৰ ভাগৱত গায়ন বায়ন গাই পেলাই মানে নিজৰ সেই যজ্ঞ ভাগ হয় নামঘৰতে গৈ থাকোঁ মই দেই ভাল লাগিলে বহুত চাহ তাহ খাই ওলালোঁ দেখিলে আপোনালোকে বহুত সুন্দৰকৈ জনালে ইয়াৰ বিষয়ে আচলতে অনিৰুদ্ধদেৱৰ ইয়াৰ সমাধিস্থল হয় ইয়াতে আজি বহুতখিনি কথা জানিব পাৰিলোঁ ইয়াৰ বিষয়ে হয়তো আপোনালোকেও বহুতখিনি কথা জানিলে ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ' বনাবৰ কাৰণে বা চাবৰ কাৰণে আপোনালোকে নটিফিকেশ্যন বেলটো দবাবৰ কাৰণে নাপাহৰিব যাতে প্ৰথমতে আপোনালোকে ভিডিঅ'টো চাব পাৰে আচলতে কাছ দেখুওৱা নহ'ল কাছ নোলালে কাৰণ বান্দৰখিনি পুখুৰীত নামি গ'ল তাৰ কাৰণে দেখিছেনে পৰিৱেশটো চব কিমান সুন্দৰ পৰিৱেশ আচলতে ইয়াত থাকিলে যাবৰ মন নকৰে কামৰ পৰা আহি পেলাই অলপ সময় উলিয়াই পেলাই আপোনালোকক দেখালোঁ এইভাগ আপোনাৰ পুৰণা নামঘৰ হয় আগত যিটো ভাগ দেখালোঁ তাৰ এভাগ পুৰণা নামঘৰ হয় দেখিছে আপোনালোকে থানৰ ভিতৰৰ পৰা আহি গ'লোঁ এয়া জোতা খুলি থৈ গৈছিলোঁ মোজা য'ত ত'ত পেলাই থৈ গৈছে বান্দৰবিলাকে যি কি নহওক চাওক বাহিৰৰ পৰিৱেশটো বান্দৰৰ আপোনাৰ উৎপাতৰ কাৰণে এতিয়া আমি প্ৰৱেশ কৰিম ভিতৰলৈ এখন গেটেদি সোমাই যাব লাগিব পৰিৱেশটো চাওক কিমান ধুনীয়া আপোনালোকো যদি সময় মিলে এবাৰ হ'লেও নিশ্চয় আহিব বহুত ধুনীয়া জেগা থানৰ পৰা যাবলৈ ল'লোঁ যিমানখিনি আজি চালে আপোনালোকে হয়তো বহুত ভাল পাব পাৰে বহুত নজনা কথা জানিব পাৰিলে ভিডিঅ'টো মই এনেকৈ চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা পালে আৰু ভিডিঅ' কেনেকুৱা হৈছে জনাব আপোনালোকৰ কমেণ্টৰ যোগেদি মই আৰু ভিডিঅ' আপোনালোকৰলৈ আগবঢ়াব পাৰিম আৰু যিখিনি মোৰ ভুল হৈছে সেইখিনি বস্তু শুধৰাই যাব পাৰিম আজিলৈ ইয়াতে সামৰিছোঁ সময়ো হৈছে বহুত
তো ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ।